गाँवलिया लड़ा हो, गाँव लड़ा हो, खानापारा भी होता आता है, गुवाहाटी तरफ से भी आता है। क्वालिटी अच्छा है। एक चीज कहाँ से आता है? ये तो बाहर का है, इंडिया का नहीं है। इंडिया का नहीं। দামত পৰিলে লৈ যাম। ভাই যিজনে জানে না লেডিছৰ কাপোৰ কিমান কমফৰ্টেবল হয় সেইজনেহে গম পায়। এইটো মানে থ্ৰিফটেড বস্তু পায়। में देगा डिस्काउंट देगा ब्रांड भी है, क्रोकोडाइल, कोलंबिया ऐसा है ब्रांड। মেঘালয়ত যাওয়ার কারণে পুরা রেডি হয়ে লৈছো। মেঘালয়ৰ অনুভৱ ল'বলৈ গৈ আছো। এইবাৰ মেঘালয়ৰ অনুভৱ কেনে হয় গম নাপাওঁ। গাঁৱলীয়া ল'ৰা হওক, গাঁৱৰ ল'ৰা হওক, ঘৰৰ পৰা বেছি যাব নিদিয়ে, কাৰণ ইমান দূৰ যাম। ঘৰৰ পৰা অলপমান টেনশ্যনত থাকে যে গাঁৱৰ ল'ৰা যাব পাৰিব নে নাই। যিয়ে নহওক বাইক পুৰা ৰেডি হৈ গৈছে। ইফালে চাওক একদম পুৰা ফুল পেকিং। ইফালে টেনশ্যনো লৈ আহিছোঁ পুৰা। এবাৰ ধামাকা ৰাইড হ'ব। লগৰ দুজন গুৱাহাটীত আছে আৰু এজন ইয়াৰ পৰা মই উঠাই লৈ যাম, মোৰ লগত থাকিব। গ্ৰুপত ৰাইড কৰিলে অলপমান ভাল লাগে, বহুত কিবা কিবি মানে শিকিব পৰা যায় আৰু এজনে আনজনক হেল্প কৰিব পৰা যায়। ইফালে তো মোৰ লগত যোনজনে যাব তাক উঠাই লৈ আহোঁ বলক মোৰ লগত, আৰু টেণ্ট কৰি ৰাতি কেম্পিং কৰি মেঘালয়ত থাকিম। বেলেগ এটা অনুভৱ হ'ব। চাই থাকক ভিডিঅ'টো, ভাল লাগিব। লগৰ এজন আছিল, উঠালোঁ। তো ৰেডি না? ইফালে পূৰা ৰেডি হৈ গ'ল। এতিয়া যাব লাগে আৰু অলপমান টেষ্ট ড্ৰাইভ দিম, কেনেকুৱা হৈছে দুই চাইডত চাব লাগিব। তাৰপিছত লাহে লাহে গৈ থাকোঁ আৰু বাইক অলপমান ৰখাই দিলোঁ, মানে অলপমান বহুত দূৰ চলাই আহিলোঁ, অলপমান ৰখাই দিলোঁ। আৰু বাইকৰ মানে এইটো ESDৰ এই পিছৰ চাকাটো অলপমান ৱাবলিং ইছ্যু আছে, মানে লৰি থাকে। তো সেইটো প্ৰব্লেমৰ কাৰণে লাহে লাহে চলাই আহিলোঁ। খৰদৰকৈ যাব লাগে ইমান দৰকাৰ নাই, লাহে লাহে গৈ আছোঁ। এইটো লৈ যাবলৈ ওলাইছোঁ মেঘালয়ত, আৰু ফুল ৰিভিউ দিম। বাইক যদি ভালকৈ লৈ যায় সেইটোও দিম, যদি ল'ব নোৱাৰে সেইটোও দিম। মানে তুমি ক'ত যাব হ'ব আচলতে? যিটো ডেষ্টিনেশ্যন সেইটোত যাবই লাগিব না। ক'ত যোৱা হ'ব আচলতে? ফিলিং কেটত যোৱা হ'ব। লাভ মই ছেকেণ্ড হেণ্ড কাপোৰ কিনিম বল। মানে কি ভাল ভাল কোৱালিটিৰ বস্তু, ভাল ভাল কোৱালিটিৰ বস্তু পায় তাতে। তাতে মানে থ্ৰিফটেড বস্তু পায়। পাই গ'লোঁ। যিটো বজাৰ বিচাৰি আছিলোঁ এই বজাৰ চাওক, ইয়াতে কাপোৰ বিক্ৰী কৰে। চাওঁ এতিয়া কাপোৰ পাওঁ নে নাই। ফিলিং কেটত আহি পালোঁ গাইছ। চাওঁ এতিয়া কি কি পাওঁ আমি। পুৰা ঢেৰ মাৰ্কেট, পুৰা ঢেৰ মাৰ্কেট। তো চাওঁ ইয়াতে মানে ছেকেণ্ড হেণ্ড কাপোৰ পোৱা যায়। তো চাওঁ, মোৰ এইটো পচন্দ হৈছে। বাৰ্গেনিং কৰিব লাগিব। দাম চাইছে এটা পেণ্টত 250 চাইছে, 200, দুটা 300 কম। চাওঁ কি কয়। গাইছ এটা ট্ৰাই কৰিলোঁ, পিন্ধিকিনে চাইজ ঠিকে আছে নেকি চালোঁ। দামত পৰিলে লৈ যাম। গাইছ এইটো লৈ ল'লোঁ, তো পেকিং কৰি দিব। चाचा इधर शॉपिंग करने के लिए आ जाओ। हाँ हाँ ठीक है, आएगा सब लोग और इधर से शॉपिंग कर ले जाएगा। सस्ता में ना? हाँ सस्ता में देगा, डिस्काउंट देगा डिस्काउंट। लखरा से ज़्यादा दूर नहीं है। ना दूर नहीं है। है ये शर्ट भी नया खुला है, क्वालिटी अच्छा वाला। वो ब्रांड भी है, क्रोकोडाइल, वो क्या कोलंबिया ऐसा है। हाँ ब्रांड भी है, अच्छा है। লেডিছৰ কাপোৰ কিমান কমফৰ্টেবল হয় সেইজনেহে গম পায়। এইটো आपको मिलेगा इधर में जीन्स मिलेगा, ब्लेजर, फॉर्मल पैंट, फॉर्मल शर्ट, जर्सी, हाफ पैंट, और ब्रांडेड भी आता है। जिस दिन खुलता है उस दिन अच्छा होता है। ये बस नहीं, संडे तो क्लोज रहता है, मंडे टू फ्राइडे खुला रहेगा। लोकेशन है माइखुली, पत्थरकुची रोड, बेलतोला में। मेरा दुकान का नाम एबेनेजर थ्रिफ्ट स्टोर है। हम गूगल मैप में भी डायरेक्शन दिया हुआ है, वहाँ पे आप आ सकते हैं फॉलो करके। কি ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে, একদম মজা লগা কাপোৰ। গাইছ ইয়াৰ পৰা পেন এটা লৈ ল'লোঁ আৰু 10 रुपीसৰ ঘূৰাই ল'লোঁ। লোকেশ্যন বতা দিজিয়ে। माइखुली रिबोई डिस्ट्रिक्ट ज़्यादा है। आओ पैंट, हाफ पैंट, लॉन्ग पैंट, जीन पैंट। ब्रांडेड भी मिलता है, शूज़ वगैरह भी मिलता है ना? शूज़ तो इधर में तो हम लोग आपका पास नहीं है? मेरा पास नहीं है। दूसरे रुपये किसी के पास होता है। बाजार का नाम क्या है? किसी के पास होगा। ये तो माइखुली थ्रिफ्ट बाजार। इधर नियरेस्ट लखरा पड़ता है, लखरा से आता है ना? लोगरा से भी आता है, खानापारा भी आता है, गुवाहाटी तरफ से भी आता है। क्वालिटी अच्छा है। कहाँ से आता है? अरुणाचल तरफ भी आता है। अरुणाचल से भी आता है? हाँ, ये सब तिनसुकिया से भी आता है। तिनसुकिया से? हाँ, एक चीज़ कहाँ से आता है जानते हैं? दिल्ली से आता है। दिल्ली से। और बाहर का कंट्री से नहीं आता, जैसे कि इंडिया से बाहर। ये तो बाहर का है, इंडिया का नहीं है। इंडिया का नहीं है, बाहर का है। दिल्ली में इम्पोर्ट होता है। इंपोर्ट होता है। हम लोग दिल्ली से लेता है।
গাইজ বজাৰ চজাৰ কৰিলোঁ, এতিয়া ইয়াৰ পৰা যাম লখৰা। এই চাৰিজনী মানে বহু সময় ধৰি লগ কৰিব বিচাৰিছিলোঁ, কিন্তু বিচাৰিব পৰা নাই। এতিয়া জাষ্ট চাৰ লগত একেলগে গোটেইকেইটা একেলগে মিলি গ'লোঁ। এই ৰাজা আহি গুৱাহাটী পালে, আমি গুৱাহাটীত ৱেইট কৰি আছিলোঁ। মই যিহেতু কালি আহিছোঁ, তো নেক্সট পুৱা আকৌ আমি ওলাম মেঘালয়ৰ কাৰণে। তো মেঘালয়ৰ ব্লগ কিন্তু আপোনালোকে মিছ নকৰিব, বহুত ধুনীয়া ধুনীয়া কিন্তু ঠাই আপোনালোকক এক্সপ্ল'ৰ কৰাম। তো আপোনালোকে চাই থাকক আৰু আমাক এনেদৰে ছাপোৰ্ট কৰি থাকক, আপোনালোকক যাতে ভাল ভাল ব্লগ আমি দি থাকিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু পুৱাই গৈ আছোঁ মেঘালয়ত। আৰু যদি ইচ্ছা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ, থেংক ইউ।